ভাইজা ও নাম অনুভূয়া সেই বুলি পত্নীয়ে স্বামী দেব শুনছি মই গা ধুবা যাওঁ আপুনি কাপোৰখন লৈ আহিব দিয়ক গা ধুম বুলি তাই পালে পানীৰ ঘাটে তাই তাৰপিছত কি কৈছে নে পানীখিনি চুই আজি ইমান ঠাণ্ডা ক'তো গা ধুবিয়ে গা ধুম বুলি তাই ঘৰ গুচি যায় ঘৰত যাই কি কৈছে নে ভৰিৰ পৰা মূৰলৈ তাই মিঠাতেল ঘুহে গিৰিয়কে ভাবে তাই সদায় গা ধুৱে গুৱাহাটীৰ ট্ৰাফিক জাম বতৰত খাবা আম তই ভাল নাপি কি হল জখনি জাকতকে থৌগা পিপাম মচৰত দালি এতিয়া মোক ঠগালি এতিয়া মোক 4-5খন গাড়ী এতিয়া নকপি তই জখনি জাক মোক ভাল পাং বুলি পানী আছে কলহত খাওঁ আমি গিলাচত মৰম থাকে অন্তৰত কিন্তু গাৰ্লফ্ৰেণ্ড নাই কপালত চাইকেলৰ হেণ্ডেল বিয়া ঘৰৰ পেণ্ডেল আই লাভ ইউ বুলি ক'লে নামাৰিবা চেণ্ডেল